জনপ্ৰিয় অভিনেত্ৰী বৰষা নিবিষাৰ দেউতাক ঢুকাইছে। অহাকালি 20 ছেপ্টেম্বৰ আৰু অহাকালি আছিল বৰষা নিবিষাৰ জন্মদিন। কিন্তু জন্মদিনৰ আগৰ দিনটোতে বৰষা নিবিষাৰ দেউতাক ঢুকালে। অতিকৈ মৰ্মাহত হৈ পৰিছে বৰষা নিবিষয়া। যদিও তেখেতৰ নিজৰ দেউতাক নহয়, নিজৰ দেউতাকতকৈ বহুত মৰমৰ শ্ৰদ্ধাৰ আছিল। আমি সকলোৱে জানো যে বৰষা নিবিষাৰ পূৰ্বৰ স্বামী অবিনাশ শইকীয়া। অবিনাশ শইকীয়াৰ মৃত্যুৰ পিছত বৰষা নিবিষাই যোৱা ফেব্ৰুৱাৰী মাহত ভাস্কৰ বৰুৱাৰ সৈতে বিবাহত আবদ্ধ হৈছিল। আৰু এখন অতিকৈ বহু চৰ্চিত বিবাহ আছিল ভাস্কৰ আৰু বৰষাৰ বিবাহ। সেইখন বিশেষ বিবাহত সন্মতি জনাইছিল বৰষা নিবিষাৰ পূৰ্বৰ স্বামী অবিনাশ শইকীয়াৰ দেউতাক আৰু পৰিয়ালে। আৰু সেই বিশেষ বিবাহখনত কন্যাদান কৰিছিল বৰষানীৰ পূৰ্বৰ প্ৰয়াত স্বামী অবিনাশ শইকীয়াৰ দেউতাক বাবুল শইকীয়াই। বৰষা নিবিষাৰ পূৰ্বৰ স্বামী প্ৰয়াত অবিনাশ শইকীয়াৰ দেউতাকেই কন্যাদান কৰিছিল বৰষাক। আৰু বৰষাই বিবাহত আবদ্ধ হ'ল ভাস্কৰ বৰুৱাৰ সৈতে। অহাকালি আছিল বৰষা নিবিষাৰ জন্মদিন। কিন্তু সকলোবোৰ যেন শেষ হ'ল। অহাকালি জন্মদিনৰ আগমুহূৰ্ততেই বৰষা নিবিষাই তেওঁৰ পূৰ্বৰ স্বামীৰ দেউতাকক হেৰুৱালে, অৰ্থাৎ তেখেতৰ পূৰ্বৰ স্বামীৰ শহুৰ দেউতাকক হেৰুৱালে। তেখেতে যোৱা 24 ফেব্ৰুৱাৰীত এটা ফেচবুক পোষ্টত লিখিছিল যে তেখেতৰ পূৰ্বৰ স্বামীৰ শহুৰেক তেওঁ নিজৰ দেউতাকতকৈও মৰমৰ। কাৰণ বৰ্তমান সময়ত তেনেকুৱা উদাহৰণ হয়তো নাই যে পূৰ্বৰ স্বামীৰ দেউতাকেই বোৱাৰীকক আনৰ হাতত কন্যাদান কৰিব। হয়, এয়া এক বিশেষ উদাহৰণ। আৰু আজি সেইবাবে বৰষা নিবিষয়াই বহুত মৰ্মাহত হৈ পৰিছে। আৰু আমিও মৰ্মাহত হৈ পৰিছোঁ। বৰষা নিবিষয়া আৰু পৰিয়ালবৰ্গলৈ আমি জনাইছোঁ সমবেদনা।